হেল্ল' এভৰিৱান, কিমান যে ভাল খবৰ আপোনালোকৰ বাবে মই আপোনালোকক কেনেকৈ ক'ম। আজি বুলি নহয়, মই প্ৰায় এসপ্তাহ আগতে এটা ভিডিঅ' বনাইছিলোঁ যে অসম পুলিচৰ এডমিট কাৰ্ড অতি সোনকালে আহিব, ফেব্ৰুৱাৰী 2nd উইকত আপোনালোকে এডমিট কাৰ্ড পাব। সেইটোৰ ওপৰত মই ভিডিঅ' এটা দিছিলোঁ আৰু বহুতে হয়তো ভাবিছিলে ইমান সোনকালে এডমিট কাৰ্ড আহিব নেকি। এতিয়া আপোনালোকে গম পালে যে এডমিট কাৰ্ড আহি গ'ল। আপোনালোকে যিমানবোৰ পদত এপ্লাই কৰিছিলে, ফৰেষ্ট বেটেলিয়নৰ ফালৰ পৰা হওক বা আপোনালোকে চিভিল ডিফেন্সৰ, হোম গাৰ্ডৰ যিমানবোৰ পদত এপ্লাই কৰিছে, এডমিট কাৰ্ড আহি গ'ল। এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংক আপোনালোকক ডেছক্ৰিপশ্যনত দি দিছোঁ। তাতে গৈ আপোনালোকে ভিজিট কৰি আপোনালোকে এডমিট কাৰ্ডৰ লিংক এক্টিভ হ'লে চাই থাকিব পাৰিব। গোটেইকেইটাৰে লিংক দি দিছোঁ। আপোনালোকে প্ৰতিটো পোষ্টতে গৈ এডমিট কাৰ্ড ডাউনলোড লিংকত গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। যেতিয়া এক্টিভ হয় আপোনালোকে গোটেইকেইটা লিংক পাব। যিকেইটা পদত এপ্লাই কৰিছে আপোনালোকে ফ'ৰ্থ গ্ৰেডতে হওক, ফৰেষ্টতে হওক বা ফৰেষ্ট ড্ৰাইভাৰতে হওক, গোটেইবোৰ পদৰে এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। গতিকে ইণ্টাৰভিউটো অতি সোনকালে আৰম্ভ হ'ব। আৰু যদি আপোনালোকে দৌৰা নাই তেতিয়াহ'লে এতিয়াই ভিডিঅ'টো চাই আপোনালোকে দৌৰক, জানো আপোনাৰ পিছত প্ৰব্লেম নহয়। আপোনালোকে পিছত ক'ব নালাগে যে টাইম নাপালোঁ, টাইম নোপোৱাৰ বাবে আপোনালোকে ফেইল কৰিলে, এইটো কথা জানো আপোনালোকে ক'ব নালাগে। গতিকে আপোনালোকে এতিয়া সাজু হৈ যাওক, এতিয়া ৰেডি হৈ যাওক আৰু এবাৰ দৌৰি আহি ভিডিঅ'টো শেষ কৰক। 1 মিনিটত 2 পাক মাৰি আপোনালোকে ধুনীয়াকৈ সাজু হৈ যাওক। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই যিটো জয় আই অসম, লিংক ডেছক্ৰিপশ্যনত দি আছে, ভিজিট কৰক।